এটা ভ্লগলৈ আপোনালোকক মই সকলোকে স্বাগতম জনাইছোঁ। আৰু যোৱাকালিতো গমেই পালে আপোনালোকে যে আমি নলবাৰী হৰি মন্দিৰত থাকি দিলোঁ। আৰু এতিয়া আপোনাৰ সময় হৈছে প্ৰায় 5:40 আৰু আমি ইয়াৰ পৰা এতিয়া ওলাবলৈ ওলাইছোঁ। গা পা ধুলোঁ, আমি গা পা ধুই এতিয়া মন্দিৰৰ সেৱাভাগ ল'ব লাগিব। আমি লোৱাৰ পিছত আমি ইয়াৰ পৰা ওলাই যাম। তো আৰু আমাৰ চাইকেল টাইকেল পূৰা পেকিং হৈ গ'ল। তো এইখন হ'ল গ্ৰীণৰ চাইকেল আৰু এইখন আমাৰ মিক্সিং ভাৰ্গৱ মিক্সিঙৰ পূৰা বান্ধি কুন্ধি ৰেডি। আৰু এইখন মোৰ তো গোটেইকেইজন সাজু যাত্ৰাৰ বাবে। আগলৈ চাই থাকক আপোনালোকে ভিডিঅ'টো। তো এতিয়া আমি যাম ডিম্পুদাৰ ঘৰলৈ। ডিম্পুদাৰ ঘৰত টাচ কৰি কিনে আমি গুচি যাম, সিফালেদি বাইপাছ ওলাই দিম। তো আৰু এতিয়া এই হৰি মন্দিৰৰ পৰিৱেশটো বৰ বেছি দেখুৱাব নোৱাৰিলোঁ, কাৰণ বৰষুণ দি আছে। তো সেইবাবে অলপ কমিছে। আমি ভাবিলোঁ যে এই বৰষুণটো কমোতে আমি আগবাঢ়ি যাওঁ। আৰু আপোনাৰ এই হৰি মন্দিৰটোত প্ৰত্যেক বছৰে ৰাস মহোৎসৱ পালন কৰা হয়। আৰু এই মন্দিৰটো আপোনাৰ নলবাৰীৰ মাজমজিয়াত আছে, হৰি মন্দিৰ বুলি কোৱা হয়। তো আপোনালোকে কেতিয়াবালৈকে আহিব, এইটো দেখিছে একদম সুন্দৰ পৰিৱেশ আৰু সুন্দৰ পৰিৱেশ। তো গাইজ বৰ্তমান নলবাৰী টাউনৰ মাজেদি গৈ আছোঁ আৰু অলপ দূৰৰ পিছতে ডিম্পুদাৰ ঘৰ পাম। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে। তাতে গৈ কাক লগ পাওঁ, কোন আছে ঘৰত, তো গম পোৱা নাই এতিয়ালৈ কোন আছে, ডিম্পুদা আছে নাই। তো যোৱাৰ পিছতহে গম পোৱা যাব। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। তো ডিম্পুদা আমাৰ লগত আছে আৰু ডিম্পুদাক ঘৰ বিচাৰি পালোঁ আহি কেনে বাৰু। আহি ভাল লাগিল। এখেতসকলে কেদাৰনাথত যাব ওলাইছে। তো ভালে ভালে যাতে যাত্ৰাটো হওক, শিৱ বাবাই ভালে ভালে লৈ যাওক, তাৰে আশা আৰু। হয়, আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি ভালে ভালে গৈ ঘূৰি আহিব। কেইমাহমান লাগিব? আপোনাৰ 25 দিনমান ধৰিছোঁ আমি। তো কেইদিন বা লাগে সেইটো আমি সেনেকৈ ক'ব নোৱাৰিম বাৰু। ডিম্পুদাৰ মায়ে চাহ দিলে, লগতে মৰম আশীৰ্বাদো দিলে। তেওঁলোকক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। দেখিছে ডিম্পুদাৰ পেইণ্টিংটো কি ধুনীয়াকৈ বনাই থোৱা হৈছে। তো ভবা নাছিলোঁ যে ডিম্পুদাক লগ পাম বুলি। তো পালোঁ, বহুতেই ভাল লাগিল বাৰু। যিয়ে নহওক তেওঁৰ আশীৰ্বাদটো আমাৰ লগত থাকিল। আৰু এইটো ৰুমৰ পৰিৱেশ আৰু ইয়াতে বৰ ধুনীয়া গল্ডেন গোটেইখিনি ৰখা হৈছে ইয়াতে। ধুনীয়াকৈ সজাই থোৱা হৈছে। যোৱাকালি যিহেতু আমাৰ নলবাৰী পাওঁতে গধূলি হৈ গৈছিল, কাৰণ বৰষুণৰ কাৰণে আৰু আমাৰ হাতত পোহৰৰ ব্যৱস্থা সেনেকুৱা কৰা নাছিলোঁ। তো আপোনাৰ চাইকেলখনৰ মানে স্পক দুডাল ছিঙি থাকিলে। তো সেইবাবে এতিয়া চাইকেলখন মেৰামতি কৰিব দিয়া হৈছে। আৰু দাদাই ধুনীয়াকৈ কৈ দিব যে জেগাটো কি জেগাত আছোঁ আমি। দাদা কৈ দিবচোন আকৌ জেগাটো কি চক বুলি কয়। চক বুলি কয়। তো আপোনালোকে গমেই পাইছে বৰষুণ কেনেকুৱা। তো কিছু জেগাত বানপানী হোৱা বুলিও গম পাই আছোঁ আৰু নিজেও দেখিছোঁ। নলবাৰী টাউনখন প্ৰায় কিছু ৰাস্তা মানে আপোনাৰ পানীৰে ভৰি আছে। তো বাকী যিয়ে নহওক আমি বৰষুণ বতৰ নেওচি আগুৱাই গৈ আছোঁ। তো আপোনালোকে যদি আমাক আশীৰ্বাদ কৰে, তো আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকিলে আমি নিশ্চয় ছাকচেছ হ'ম বুলি এটা আশা ৰাখিছোঁ। আমাৰ কোনোদিন ইমান দূৰলৈ চাইকেল মৰাৰ কোনো অভিজ্ঞতা নাছিল, যদিও আমি বৰমা পালোঁ আহি। আৰু এনেকৈ আহি আমি 3খন ডিষ্ট্ৰিক্ট পাৰ হৈ আমি বাক্সা ডিষ্ট্ৰিক্টত সোমালোঁ। তো আপোনালোকে আমাৰ লগত সদায় থাকিব আশা কৰোঁ। আৰু আগবাঢ়ি আছোঁ লাহে লাহে। কিন্তু কেনেকুৱা লাগিছে এনে চাইকেল ৰাইড কৰি কিনে? ভাল লাগিছে, বহুত এক্সাইটেড হৈ আছিলোঁ। তো বহুত ভাল লাগিছে। জীৱনত এটা কিবা কৰিম বুলি পেলাই আশা লৈ বহি আছিলোঁ, কিন্তু মন খোলাৰ লগে লগে আমাৰ যাত্ৰা আৰম্ভ হ'ল। যিহেতু আমি গৈ আছোঁ কেদাৰনাথ। তো গাইজ চাই থাকিব আমাক। তো কি ক'ম আৰু, বহুত ভাল লাগিছে গাইজ, বহুত ভাল লাগিছে। একেলগে জয় আই অসম। আমি আহি পালোঁ। ইয়াতে লিখাই আছে আদৰিছোঁ জিলা প্ৰশাসন বজালী। তো বজালী ডিষ্ট্ৰিক্টত সোমাইছোঁ আমি। আৰু এনেকৈ বৰপেটা আৰু বেছি নাই ইয়াৰ পৰা, খুব বেছিতে 25-30 কিলোমিটাৰমান হ'ব চাগে। তো এনেকৈ আগবাঢ়ি আছোঁ। তো আশীৰ্বাদ কৰিব। এখন হোটেল পালোঁ, দাপোন ৰেষ্টুৰেণ্ট এণ্ড ফাষ্ট ফুড। আৰু তেওঁলোকৰ তাত আহিলোঁ এনেকৈ আৰু ভাবিলোঁ আমিও অলপমান কিবা খাই লওঁ। আৰু দেখিলোঁ যে হোটেলখনত এজনো মানুহ নাই, কাৰণ ইমানেই বৰষুণ যে মানুহ নায়েই। তো সেইবাবে আমি 3জন তাতে গ'লোঁ, যাই ধুনীয়াকৈ খোৱা লোৱা কৰিলোঁ। কৰি আকৌ যাত্ৰা আৰম্ভ কৰিম। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। আহি থকা অৱস্থাত ধুমৰপুৰ বুলি কয় এইখিনি জেগাৰ নামটো। এনেতে দাদাহঁতক লগ পালোঁ আৰু দাদাহঁতে এনেকৈ মৰম আশীৰ্বাদ দিলে। তো বহুত ধন্যবাদ দাদাহঁতক। তো
আৰু আগলৈ দেখুৱাই আছোঁ। তো আপোনালোকে দেখিছে বতৰ খুবেই বেয়া, আগৰ ফালৰ পৰা একদম ক'লা কৰি আহিছে। তো বতৰৰ ফালে লক্ষ্য ৰাখি তো আমিও আগুৱাই গৈ আছোঁ বাৰু। তো আৰু বৰপেটালৈ গৈ তাতে আমি গৈ কেনেকুৱা কি পৰিস্থিতিৰ সন্মুখীন হওঁ তো গোটেইখিনি দেখুৱাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। হৰ হৰ মহাদেৱ, জয় শংকৰ, জয় শংকৰ। থেংক ইউ। তো আপোনালোকে দেখিছে বৰ্তমান আহি উপস্থিত হৈছোঁহি বৰপেটা ৰোড, আমতল বুলি কোৱা হয় এইখিনি জেগাৰ নাম। তো দাদাহঁতে বহুত সহায় আগবঢ়ালে আমালৈ, পানী চানী দিলে, তো চাহ তাহ খোৱালে। তো আমি চাহ তাহ খোৱা হৈ গ'ল আৰু আমি ভাবিছোঁ আজি ইয়াতে ওচৰতে এখন হোটেল আছে, আপোনাৰ হোটেলখনৰ নাম হৈছে প্ৰশান্ত লজ। তো তাতে থাকি দিম আজি আমি। তো অহাকালি ৰাতিপুৱা ইয়াৰ পৰা ওলাই যাম। তো এনেকৈ দাদাই এই দুই এষাৰ কিবা ক'ব। তেখেতে মংগলদৈৰ পৰা আহিছে, আমালোকে তেখেতক পানী চানী কৰিলোঁ দিলোঁ। তেখেত যদি ভালে ভালে ঘূৰি আহে, বাবাৰ দৰ্শন কৰিব যাই আছে উত্তৰাখণ্ড কেদাৰনাথ। সেইকাৰণে তাহাঁতৰ আমাৰ সহযোগিতা থাকিল, তাক আশীৰ্বাদ দিলোঁ ভালে ভালে ঘূৰি আহোঁ। আপোনালোকে গৈ ভালে ভালে ঘূৰি আহিব। আমি আহি বৰপেটা ৰোড পালোঁহি আৰু বৰপেটা ৰোড পায়ে আমি হোটেলৰ ৰুম লৈ ল'লোঁ। কাৰণ এইটো কাৰণতে আমি হোটেলৰ ৰুম লৈ ল'লোঁ, আমি বৰপেটা ৰোড পোৱালে গধূলি হৈ গ'ল আৰু গধূলি হোৱাৰ কাৰণে আমি ৰুম ল'বলগীয়া হ'ল। আৰু আমাৰ যি বজৰং দলৰ দাদাসকল আমাৰ কাৰণে বিজনীত ৰখি আছিল, তো সেই দাদাসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমি যাব পৰা নাই, কাৰণ আপোনালোকে গমেই পাইছে যে বহুতেই বৰষুণ বাৰু, বৰষুণৰ কাৰণে আমি আগবাঢ়িব পৰা নাই। তো আজিৰ এই ভিডিঅ'টো ইমানেই। চাই যদি ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় আই অসম।